Hello everyone, welcome to my YouTube channel. আজি মই অসম পুলিচ AB UB কনষ্টেবলত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ টপিক অৰ্থাৎ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম যেকেইটা এবাৰ এক্সামত আহিবলগীয়া সম্ভাৱনা আছে। তো প্ৰথম কোৱেশ্চনটো হৈছে What is the area of Brahmaputra Valley? ব্ৰহ্মপুত্ৰ উপত্যকাৰ এলেকা কিমান? ইয়াত অপশ্যন দিয়া আছে, মই শুদ্ধ অপশ্যনটো কৈ যাম আৰু আপোনালোকে যদি জানে কমেণ্ট কৰিব, ঠিক আছে। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ ইজ ৰাইট আনসাৰ। নেক্সট দ্বিতীয় কুৱেশ্যনটো লৈ আহিছোঁ এৰিয়া ৱাইজ ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইন এলেকা ভিত্তিক উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল ABCD। ৰাইট এনচাৰ ইজ দ্য বি ছেকেণ্ড স্থানত, মানে দ্বিতীয় স্থানত। এতিয়া তৃতীয়টো কুৱেশ্যনলৈ আহিছোঁ কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ABCD। ৰাইট এনচাৰ ইজ দ্য চি 1974ত ঘোষণা কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1947ত। 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বেছিকৈ পোৱা যায়? এ নম্বৰ মানাস ৰাষ্ট্ৰীয় উদ্যান, বি নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি নম্বৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডি নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ আনসাৰটো হ'ল এ নম্বৰ মানাস ৰাষ্ট্ৰীয় উদ্যান। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ স্থান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ আনসাৰটো হ'ল বি নম্বৰ কামৰূপ মেট্ৰত অৱস্থিত। ঠিক আছে বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে এই 5টা প্ৰশ্ন প্ৰস্তুত কৰিছিলোঁ আৰু আকৌ এনেধৰণৰ প্ৰশ্ন আপোনালোকৰ আগত লৈ আহিম। যদি কুৱেশ্যন কেইটা ভাল লাগিল নাইবা মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন পাবলৈ। ঠিক আছে, আজিৰ কাৰণে ইমানেই। জয় হিন্দ, জয় অসম।